পোনে পোনে এটা জায়গাত আহি পালোহি এনেদৰে মই খোজকাঢ়ি আগবাঢ়ি গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব মই যিমান পাৰে আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিম ভিডিঅ' যোগে ইয়া আপোনালোকে গছজোপা দেখা পাইছে ইয়া অন্য গছ নহয় অইল পাম অৰ্থাৎ তৈল খেজুৰ ইয়া গোৱালপাৰা জিলাৰ দুধনৈ সম্বৰ্ধ অঞ্চলত 2 বিঘামান মাটিত খেতি কৰিছে অইল পাম এই গছজোপাৰ ভিতৰতে কেইজোপামান ফল দিয়া হৈছে অলৰেডি ইয়া আপোনালোকে দেখা পাইছে কলা কলা ধৰণৰ ফল ইয়া অন্য এটা ফল নহয় অইল পাম অৰ্থাৎ তৈল খেজুৰ আন ফলৰ তুলনাত এইটো ফল এক অন্য ধৰণৰ দেখিবলৈ চাব পাৰি গম পোৱা মতে অসমত পোনপ্ৰথমে 7খন জিলাত এই খেতি কৰিছিল প্ৰায় 2 লাখ হেক্টৰ মাটিত ইয়াৰ ভিতৰতে গোৱালপাৰা জিলাৰ দুধনৈ অঞ্চলত পোনপ্ৰথমে খেতি কৰিছিল 2000 হেক্টৰ মাটিত হৈছিল আৰু এইটো 2015 চনত ষ্টাৰ্ট হৈছিল ইয়া 1 বিঘা মাটিত প্ৰায় 20 জোপা গছ ৰোপণ কৰিব পাৰি আৰু এজোপা গছত প্ৰায় 25 কিলোগ্ৰাম তৈল খেজুৰ পোৱা যায় আৰু এই গছ ৰোপণ কৰি 5-6 বছৰত এইটো ফল পোৱা যায় আৰু এজোপাত প্ৰায় 500 মান ফল হয় আৰু এইটো একচুয়ালি মাটিৰ তথা পানী প্ৰায় 300 লিটাৰ ডেইলি মানে শোষণ কৰে আৰু মাটিৰ গুণাগুণ যেটো খনিজ এইটো শোষণ কৰা বুলি তথ্য মতে আমি গম পাওঁ মান দেখিছো আমাৰ ইণ্ডিয়াত যেটো তৈল খেজুৰ এইটো একচুয়ালি টেনেৰা জাত বুলি ক'ব পাৰি পোনপ্ৰথমে আফ্ৰিকা তাৰ পিছত ইণ্ডোনেছিয়া মালয়েছিয়া জাগাত পোনপ্ৰথমে হৈছিল তাৰ পিছত আমাৰ ইণ্ডিয়াত আহিছিল ঠিক তেনেদৰে আপোনালোকক এনেধৰণে তৈল খেজুৰ একচুয়ালি তেল হয় আৰু এইটো ব্যৱহাৰ হয় কেক ব্ৰেড তেনেধৰণে তেলত ইউজ কৰা হয় এনেধৰণে আপোনালোকে তৈল খেজুৰৰ এটা জাগাত অঞ্চলত খেতি কৰা দেখিবলৈ পাইছে খুব মুকলি জাগাত এইটো খেতি কৰা হৈছে ওচৰে পাজৰে মুকলি জাগাত তেনেধৰণে কোনো কিবা নাই ওচৰে পাজৰে আৰু আনাৰসৰ খেতি কৰিবলৈ দেখা গৈছে আপোনালোকে এইটো কৰিব পাইছে এইটো একচুয়ালি আনাৰস তামোল আৰু কলগছ বা এইবিলাক খেতি কৰিছে খুব চাফ চিকুণকৈ ৰাখিছে এইটো বাগানটো আপোনালোকে দেখিব পাইছে আৰু ওচৰে পাজৰে এনেধৰণৰ কোনো কিবা নাই আৰু তাৰ কাষেদি ৰেলৱে ৰাস্তা গৈছে দুধনৈৰ পৰা মেঘালয় হৈ যোৱা ৰাস্তা আপোনালোকে দেখিব পাইছে চাৰিওফালে সেউজীয়াৰে আৰু গছ গছনি তেনেধৰণে ধান আৰু ওচৰে পাজৰে ৰবাৰ আছে ৰবাৰ খেতিও তামোল গছ এইবিলাক দেখিবলৈ পোৱা গৈছে আপোনালোকে ইয়া খুব সুন্দৰভাৱে পৰিৱেশ একচুয়ালি ক'ব পাৰি ইয়া আপোনালোকে দেখিব পাইছে আজিকালি তামোলৰ বহুত টকা পোৱা যায় আপোনালোকে দেখিব পাইছে ৰাবাৰৰ বহুত মূল্যৱান গছ তামোলৰ ৰবাৰ গছ ঠিক তেনেদৰে ওচৰে পাজৰে এইটো ৰেলৱে ৰাস্তা খুব পৰিৱেশটো চাফ চিকুণ কৰি ৰাখিছে কোনো কিবা নাই ইয়া আপোনালোকে দেখিব পাইছে এনেদৰে মই আপোনালোকক তৈল খেজুৰৰ বিষয়ে ক'বলৈ লৈছোঁ আপুনি ইয়াত কোৱা যদি ভুল হয় ক্ষমা কৰিব গাইজ ধন্যবাদ